खुलुमबाय स्टुडियोआव दं आंखिलिकां ब्रह्म थांनाय सानाव बिटिआरनि सोलोंथाइ बिफाना डॉक्टर बासिराम बर' डक्टरेल फेल'शिपनि सायख' आनजाद खुंफुंदों। बिटिआर ओनसोलनि बिजिरसं फरायसंगिरिफोरनो राङारि अनसुंथाइ होनायनि थांखिजों थांनाय 2 अक्ट'बर 2024 मायथाइयाव बेखेवजानाय डक्टर बासिराम बर' डक्टरेल फेल'शिप प्रग्रामनि थाखाय सायख' आनजादखौ थांनाय सानाव क'क्राझारनि आलासि न'आव खुंफुंदों बिटिआरनि सोलोंथाइ बिफाना। मख'नो गोनांदि पिएचडिनि सोलोंथाइगिरिफ्रा गोजौ थाखोआव सोलोंथाइ लानायाव बिटिआरनि सोलोंथाइ बिफाना गियान सोरां बिथांखिनि सिङाव बे डक्टर बासिराम बर' डक्टरेल फेल'शिपनि सायख' आनजादनि गेजेरजों राङारि अनसुंथाइ होना मदद खालामो आरो बे सायख' आनजाद खुंफुंनायनि सायाव बिटिआरनि सोलोंथाइ बिफाननि बिथोनगिरि डक्टर जगदीश प्रसाद ब्रह्मआ खौरां मेलनि गेजेरजों मा गोनां बाथ्रा फोरमायदों फै जों आबुङै मिथिना लानि। नमस्कार ज्ञापन करिছো আজি আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেল'শ্বিপ এৱাৰ্ডৰ সম্পৰ্কে আকৌ অৱগত কৰিব খুজিছোঁ যে আমাৰ ষ্টেটাছটো কি হৈ আছে। আপোনালোকে সকলোৱে জানে যে আমাৰ ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেল'শ্বিপ এৱাৰ্ড এইটো আমাৰ জ্ঞান চোৰাং বিথাংকিৰ এটা ফেল'শ্বিপ প্ৰগ্ৰাম আৰু যিটো ফেল'শ্বিপ প্ৰগ্ৰামৰ যোগেদি আমাৰ যিসকল এছপাইৰেণ্ট পিএইচডি কেণ্ডিডেট আছে হায়াৰ ষ্টাডিজ পাৰ্চু কৰিব মানে কাৰণে যিসকল পাৰ্চু কৰিব খোজে তেওঁলোকৰ কাৰণে আমাৰ বিটিচি গভৰ্ণমেণ্টে বিশেষকৈ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এই ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেল'শ্বিপ এৱাৰ্ড এটা আঁচনি অলৰেডি তৈয়াৰ কৰা হৈছে আৰু ইতিমধ্যে আমাৰ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰছাৰে 2 অক্টোবৰ যোৱাবাৰ যেতিয়া আমি গান্ধী জয়ন্তী আমি অবজাৰভেশ্যন কৰিছিলোঁ তেতিয়া ইতিমধ্যে এই আমাৰ ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেল'শ্বিপ এৱাৰ্ড ইতিমধ্যে ছাৰে লঞ্চ কৰিছে। একচুৱেলি ক'বলৈ গ'লে আমাৰ এই যিটো আমাৰ ডক্টৰেল ফেল'শ্বিপ এৱাৰ্ড সেইটো আমাৰ ডক্টৰ বাছিৰাম বড়োৰ নামত এইটো কাৰণে ৰখা হৈছে যে ডক্টৰ বাছিৰাম বড়ো আমাৰ বড়ো কমিউনিটিজ ফাৰ্ষ্ট পিএইচডি হোল্ডাৰ আৰু তেখেত আমাৰ টংলা কলেজত প্ৰিন্সিপাল আছিলে, গতিকে তেখেতৰ নামতেই নামাকৰণ কৰি আজি ডক্টৰেল ফেল'শ্বিপ যিটো এৱাৰ্ড সেই এৱাৰ্ডটো দিয়া হৈছে। এতিয়া কথাটো হ'ল যে যোৱাবাৰ লঞ্চ কৰা টাইমত আমি কৈছিলোঁ যে অনলাইন এপ্লিকেশ্যনৰ যোগেদি তেওঁলোকে এপ্লাই কৰিব আৰু ইতিমধ্যে 15 অক্টোবৰ 2024 টু 10 নৱেম্বৰ 2024 তেওঁলোকে কেণ্ডিডেটসকলে অলৰেডি এপ্লাই কৰিছে। ইয়াৰে আমাৰ টোটেল 111 আমি এপ্লিকেশ্যন পাইছিলোঁ আৰু সেইটো আমি শ্বৰ্ট লিষ্টেড আমি কৰিছিলোঁ আৰু শ্বৰ্ট লিষ্টেড কৰাৰ পিছত ইতিমধ্যে আমি 89 কেণ্ডিডেট আমি পাবলৈ সক্ষম হৈছোঁ আৰু এইটো হ'ল এক্ৰছ আমাৰ বিভিন্ন যিটো ডিচিপ্লিন আছে যেনেকৈ ছায়েন্স হওক মেথছ হওক বা হিউমেনিটিছৰ হওক আৰ্টছৰ হওক, গতিকে ইতিমধ্যে আমি 89 শ্বৰ্ট লিষ্টেড কৰাৰ পিছত আমি এটা চিলেকশ্যন আমি কমিটি গঠন কৰিছিলোঁ আৰু এই চিলেকশ্যন কমিটিত আমাৰ যিসকল প্ৰফেচাৰ আছে CITৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ তাৰপিছত বিভিন্ন কলেজৰ আৰু আমাৰ BB ইঞ্জিনিয়াৰিং কলেজৰ পৰাও আমি চিলেকশ্যন কৰি মানে এই চিলেকশ্যন কমিটিত আমি ৰাখিছোঁ আৰু আজি আমাৰ এই বড়োলেণ্ড গেষ্ট হাউচত আমি তেওঁলোকক 45 জন আমি আজি মাতিছোঁ আৰু অহাকালি বাকী যিকেইজন আছে 89ৰ ভিতৰত তেওঁলোকক আমি অহাকালি মাতিম আৰু আমাৰ এই চিলেকশ্যন প্ৰচেছটো এতিয়া হৈ আছে আৰু ইয়াতে তেওঁলোকে অকণমান প্ৰেজেণ্টেশ্যনো দি আছে কাৰণ আমি ভাবিছোঁ যে অকণমান কোৱালিটি যদি আমি মানে চিলেকশ্যন যদি আমি কৰিব পাৰোঁ তো সেইটোৰ কাৰণে আজি আমি বিভিন্ন মানে ইনষ্টিটিউশ্যনৰ বিশেষকৈ পায়নিয়াৰ যিটো ইনষ্টিটিউশ্যন বুলি আমি ক'ব লাগিব আমাৰ BTC এৰিয়াত তেওঁলোকক লৈ পেলাই এই চিলেকশ্যন কমিটিটো বনোৱা হৈছে।